আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমবাসীক নতুন বছৰৰ কাৰণে উলগ আৰু শুভেচ্ছা আমি যাচিছোঁ যাতে অসম আৰু বিটিআৰত শান্তি বিৰাজমান হয় সকলোৰে জীৱনত আনন্দ আৰু প্ৰগতি হয় এই কামনা ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু এই সময়ৰ বডোলেণ্ড অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰদ্ধাৰ কনকেশ্বৰ নাৰ্জাৰীৰ 78তম জন্ম জয়ন্তী আৰু আমি এই চেৰফাংগুৰি যি হাইস্কুল ইয়াত আজি আমি উদযাপন কৰিছোঁ আৰু ৰাতিপুৱা যি পতাকা উত্তোলন আৰু তেওঁ যি স্মৃতি আমি মাল্যৰ্পণ কৰিছোঁ আৰু এতিয়া আমাৰ আলোচনা সভা আছে। তো কনকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়াই প্ৰতিষ্ঠাপক সভাপতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ পেলাই যিখিনি বড়ো জাতিৰ কাৰণে বড়ো সমাজৰ কাৰণে সেই সময়ত যি অৱস্থাত বড়ো জনগোষ্ঠীয়ে ভুগিব লগা হৈছিল সংগ্ৰাম কৰিব লগা হৈছিল জীয়াই থাকিবৰ কাৰণে যিখিনি আমাৰ সমাজত যিখিনি সমস্যা আছিল তেওঁ ছাত্ৰ সংগঠনৰ নেতৃত্ব দি পেলাই আমাৰ বাণেশ্বৰ বসুমতাৰী সভাপতি সেই সময়ত আছিল। তো নেতৃত্ব দি বড়ো জাতি বা বড়ো জনগোষ্ঠীৰ কাৰণে তেওঁ যিখিনি সংগ্ৰাম কৰি পেলাই বা বড়ো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যিখিনি কাম কৰিলে আজি আমি তেওঁক আমি শ্ৰদ্ধা জনাইছোঁ স্মৰণ কৰিছোঁ। তেওঁৰ যিখিনি আদৰ্শ আৰু নীতি এই সদায় বড়ো সমাজত জীয়াই থাকিব আৰু তেওঁলোকে বাট দেখুৱাই যোৱা সকলো ৰাস্তা আৰু পথেৰে আজি আমি নতুন বড়ো সমাজ বা জাতিটোৰ যিখিনি আমাৰ স্বকীয় ভাষা কলা সংস্কৃতি আছে বা আমাৰ যিখিনি জাতিৰ যিখিনি অস্তিত্ব জীয়াই ৰখাৰ কাৰণে যিখিনি কাম কৰিব লগা আছে আমি বিগত 53 ইয়াৰ্ছ আজি নিখিল বড়ো ছাত্ৰ সন্থাই মানে এটা বছৰ আমি পাৰ কৰিলোঁ। তো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজিৰ এই দিনটো আমি গৌৰৱেৰে ক'ব পাৰোঁ বা গৌৰৱেৰে আমি ক'ব খোজোঁ যে কনকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়াই বড়ো সমাজৰ বড়ো জাতিৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল আগন্তুক দিনত আমি তেওঁক স্মৰণ কৰিম আৰু তেওঁ যিখিনি আদৰ্শ আৰু বাট দেখুৱাই থৈ গ'ল আমি সকলো কামকে আহি থকা দিনত আমি কাম কৰি যাবৰ কাৰণে আমি হাতত ল'ম বা প্ৰস্তুত কৰিম আৰু আমি বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক দিশত যাতে তেওঁলোকে যিখিনি আমাক বাট দেখুৱাই থৈ গ'ল বা যিখিনি আদৰ্শ দি থৈ গ'ল সেই সকলো আদৰ্শ যাতে আমি ভালদৰে আমি আগলৈকে আমি লৈ যাব পাৰোঁ আৰু তেওঁক আমি চিৰস্থায়ী এটা স্মৰণীয় কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছু কাৰ্যপন্থা আগন্তুক দিনত আমি হাতত ল'ম। দ্বিতীয় কথাটো হ'ল যে আমাৰ UPSC APSC মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি কিছু প্ৰশিক্ষণৰ স্থায়ী এটা চেণ্টাৰ স্থাপন কৰিবৰ কাৰণে আমি ঠিক কৰিছোঁ। আমি প্ৰথমে আমি আলোচনা কৰি পেলাই আমি আগন্তুক দিনত ঠিক কৰিম ওদালগুৰি আৰু কোকৰাঝাৰত আমি এটা পাৰ্মানেণ্ট চেণ্টাৰ আমি বহাবৰ কাৰণে আমি আলোচনাৰ মাজেদি এইটো সিদ্ধান্ত ল'ম আৰু আহি থকা দিনত আমাৰ যিবিলাক ড্ৰপ আউট ষ্টুডেণ্ট যিবিলাকে স্কুল আৰু কলেজ এৰিব লগা হ'ল তেওঁলোকৰ কৰ্মহীন হৈ আছে তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই। তো তেওঁলোকৰ কাৰণে আমি বডোলেণ্ড স্কিল মিছন এটা নামেৰে আমি আগন্তুক দিনত কাম কৰিবৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু এইটো আলাপ আলোচনাৰ মাজেদি আমাৰ যি অধিৱেশন আহি আছে সেই অধিৱেশনত আমি সকলো বিষয়বস্তুবিলাক আমি ঠিক কৰি পেলাই আমি আগবাঢ়ি যাম। তো আমি আশাবাদী যে আগন্তুক দিনত শিক্ষাক লৈ এটা জাগৰণ বা শিক্ষাক লৈ এটা আমি সংগ্ৰাম নতুনকৈ তীব্ৰ ৰূপত আমি যি অহৰহ এটা যি প্ৰচেষ্টা আমাৰ চলি আছে এইটো আগন্তুক দিনত আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। সকলো স্তৰৰ শিক্ষা মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীক এটা সুন্দৰ জীৱন দিয়াৰ কাৰণে বা তেওঁলোকক সুন্দৰ এটা কেৰিয়াৰ দিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যি পৰ্যায়লৈকে আমি যাব লাগে সকলো পৰ্যায়লৈকে আমি সেলফলেছ হিচাপে ভলণ্টাৰী হিচাপে আমি কাম কৰি যাবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ মানসিকভাৱে আৰু সকলো দিশত আমি আমাৰ কাৰ্যপন্থা শিক্ষাক লৈ আগন্তুক দিনত অৰ্থনীতি আৰু শিক্ষাক লৈ পেলাই আমাৰ কাৰ্যপন্থা আমি আগবঢ়াই লৈ যাম। ধন্যবাদ। আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি যি সেনানী যি বঁটা সেই বঁটা আমি বিশিষ্ট যি সাহিত্যিক বিশিষ্ট যি ব্যক্তি দিল্লী ইউনিভাৰ্চিটিৰ যি সংস্কৃত ডিপাৰ্টমেণ্টৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ তেখেতক আমি অৰ্পণ কৰিবৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু UNBT ট্ৰাষ্ট আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে অহা 10 জানুৱাৰীত
গুৱাহাটী স্থিত ITA যি কালচাৰেল কমপ্লেক্স আছে তেওঁক আমি এই যি সম্বৰ্ধনা বা তেওঁক এই যি মানে আমি সন্মান সেই সন্মানটো আমি তেওঁক অৰ্পণ কৰিম আৰু এই গোটেই কাৰ্যসূচীত যাতে সকলোৱে ভাগ লয় এই কাৰণেও মই অসমবাসী বা বিটিআৰবাসীৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ।